এলন মাস্কক কোনে চিনি নাপায়? এনেকুৱাতো মানুহ নাই আজি। সকলোৱে আজি এলন মাস্কক চিনিয়ে পায়, কাৰণ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনেই আমাৰ এলন মাস্ক হয়। গতিকে এলন মাস্কৰো জীৱনৰ কিছুমান কাহিনী আছে যিবোৰ আমাৰ জানিব দৰকাৰ আছে। কাৰণ এলন মাস্ক কেনেকৈ তাৰ নিজৰ ব্যক্তিগত জীৱন কটাই আছে আৰু কেনেকৈ বিজনেছটো তাৰ ডেভেলপ হৈ আছে, যিহেতু তেওঁ এটা ডাঙৰ বিজনেছমেন, কিছুমান কাহিনী আছে। গতিকে ফাৰ্ষ্টত আমাৰ এলন মাস্কৰ আগতে আমাৰ বিজনেছমেন আছিল মাইক্ৰ'ছফ্টৰ মালিক বিল গেটছ। গতিকে বিল গেটছৰ পিছতে আমাৰ এলন মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈছে, আৰু ইয়াৰ আগতে আমাৰ বিল গেটছে আছিল। কি গেৰাণ্টি আছে যে এলন মাস্কে আমাৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈয়ে থাকিব? হয়তো আহি থকা দিনত এলন মাস্ক পিছত মাস্কৰ ঠাইত বেলেগো আহি যাব পাৰে। আহক জানি লওঁ এলন মাস্কৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ কাহিনী। এলন মাস্কৰ যিটো কোম্পানীৰ এটা মেনেজাৰ আছিল, লেডিছ আছিল, আৰু অফিচৰ পৰা তেওঁৰ জীৱনটো চাকৰি কৰি আৰু ভাল নলগা হৈছিল। গতিকে সেইকাৰণে টকা পইচা অধিক হৈ গৈছিল আৰু ভাবিছিল যে ইমান টকা দি কি কৰিম, যিমান হৈছেতো হৈছে আৰু বাকী এইখিনিয়ে খাই আমি জীয়াই থাকিম। গতিকে কিন্তু তেনেকুৱা এটা চিঠি এলন মাস্কক লিখি দিছিল সেই লেডিছজনে। গতিকে এলন মাস্কে এই লেডিছৰ চিঠিখন পাই অলপ মনে মনে থাকিল, আৰু মনে মনে থাকি লেডিছজনক ক'লে, আহক আমি একমাহমান বেলেগ বিশ্বত আমি যিকোনো ভাল যিসকল ঠাই আছে আহক আমি ট্ৰেভেলিং কৰি আহোঁ, ঘূৰি আহোঁ। গতিকে তাৰপিছত আমি ডিচিশ্যন ল'ম কি বাদ দিওঁ নে থাকি। গতিকে তেতিয়া লেডিজজনে ভাবিছিল যে যিহেতু অফাৰ দিছে এটা, আমাৰ কোম্পানী টকা দি মই ঘূৰিব পাৰিম, একমাহমান আমি ঘূৰি আহোঁ। গতিকে মনটো ভাল হৈ যাব, আৰু বিশ্বৰ ভাল যিকোনো ডাঙৰ হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, সেইসকলক আমি গৈ নিশ্চয় আনন্দ পাম, উপভোগ কৰিম। তেনেকুৱা ভাবি আৰু লেডিজজনে একমাহৰ কাৰণে ঘূৰিবলৈ গুচি গ'ল, আৰু একমাহমান ভালদৰে ডাঙৰ ৰেষ্টুৰেণ্টত গৈ ঘূৰি ফুৰি ডাঙৰ খাদ্য, যিসকল ধনী মানুহৰ জানেই তেনেকুৱা পৰিৱেশত ঘূৰি ফুৰি তাৰপিছত একমাহ পিছত আকৌ অফিচত আহি কোম্পানীৰ CEO এলন মাস্কৰ লগত লগ ধৰিলে, আৰু এলন মাস্কে তেতিয়া অফিচত বেলেগ আৰু কৰ্মচাৰী তেনেকুৱা মেনেজাৰৰ ৰূপত আৰু ৰাখি তেওঁ চাইছিল যে সেই লেডিজজনতকৈ বেলেগ যিসকল মেনেজাৰ ৰখা হৈছে পিছে তেওঁলোকে ভালদৰে কোম্পানীখন চলাব পাৰিছে, আৰু লেডিজজন নহ'লেও কোম্পানীখন ভালদৰে চলিব আগন্তুক দিনত। গতিকে এলন মাস্কে সেইটো ব্ৰেইন খটালে যে একমাহমান যদি লেডিজজনে ঘূৰি ফুৰি আহে, নিশ্চয় চাকৰিৰ পৰা মইতো ৰিটায়াৰ দিয়া নাই, গতিকে তেওঁক আকৌ যদি আমাৰ অফিচখন নচলে আকৌ তাক আমাৰ অফিচত আনিব পাৰিম। গতিকে তেতিয়া ভাবিলে যে এতিয়া অফিচটো ভালদৰে চলিছে, লেডিজজন নহ'লেও আমাৰ বিজনেছখন ৰখা নাই, ভালদৰে চলি থাকিব। গতিকে তেতিয়া লেডিজজনক ক'লে, মইতো আপোনাক একমাহৰ কাৰণে ঘূৰিবলৈ দিছিলোঁ, কাৰণ যদি মোৰ অফিচখন নচলে তেনেহ'লে আকৌ আপোনাক অনা হ'ব। গতিকে আপোনাৰ এতিয়া মনটো ভাল হৈছে, নিশ্চয় আপুনিও এতিয়া চাকৰি কৰিবলৈ আপোনাৰ ইচ্ছা হ'ব। তেতিয়া লেডিজজনে ক'লে, তো ঠিকেই, আপুনি ঠিকে ভাবিছে, আৰু বৰ্তমানতো মই নহ'লেও চলিব, কাৰণ বৰ্তমান চম্ভালিব পৰা আমাৰ যোগ্যতামান মানুহ আহিছে। গতিকে আমি এলন মাস্কৰ তেনে ষ্টৰীৰ পৰা কি বুজি পাওঁ? আমাৰ জীৱনততো তেনেকুৱা হয়তো পৰিৱেশ নাই, আমি এনেকুৱা ইমান টকা ইনকাম কৰিব পৰা নাই। গতিকে তথাপিও আমাৰ কিছুমান জানিব লগা বহুতো বস্তু আছে। এলন মাস্কে নিশ্চয় ভাল এটা ধাৰণা লৈছিল যে যদি কোম্পানীখন নচলে তেতিয়া সেই বিজনেছমেনক ৰখা হ'ব। গতিকে তেনেকুৱা আমিও আমাৰ জীৱনত বহুতো এনেকুৱা পৰিৱৰ্তন আনিব পাৰোঁ। আমিও এলন মাস্কৰ নিচিনা চিন্তা নকৰিব পাৰিলেও নিশ্চয় আমি তেনেকুৱা আইডিয়া এটা লৈ আমিও জীৱনত আগবাঢ়িবলৈ আমিও চেষ্টা কৰোঁ। চাওক, আমাৰ এতিয়া মেইন টপিকটো মেটাফৰ্ছৰে হয়, আমি যিহেতু মেটাফৰ্ছতে লাগি আছোঁ। গতিকে আমিতো মেটাফৰ্ছত কাম কৰোঁ বা নকৰোঁ, কিন্তু আমাৰ
মেটাফৰ্ছ চলিবই। গতিকে মই এইটো আপোনালোকৰ কাহিনীটো কোৱাৰ এটাই উদ্দেশ্য যে মেটাফৰ্ছত যদি আপুনি কাম কৰিব বিচাৰে তেন্তে আপুনি কৰক, আৰু যদি কৰিব নিবিচাৰে তেন্তে আপুনি নহ'লেও আমাৰ মেটাফৰ্ছ বিজনেছখন ভালদৰে চলিব, কিন্তু লোকচানটো আমাৰে হ'ব। কাৰণ মেটাফৰ্ছত যিসকল আমাৰ পজিশ্যনত আহি যাব তেওঁলোকে ইনকাম কৰিব, আৰু আমি মাত্ৰ চাইহে আমাৰ জীৱনটো পাৰ কৰিব লগা হ'ব। বেলেগৰ কাম কাজ কৰি আমাৰ জীৱনৰ কি উদ্দেশ্য আছে? আমিওতো বেলেগক কাম কৰাবলগীয়া আমাৰোতো সময় আহিব পাৰে। গতিকে আমাৰ জীৱনত আমি আগবাঢ়িবলৈ ডাঙৰ ডাঙৰ যিসকল বিজনেছমেন আছে তেওঁলোককো আমাৰ অলপ অনুসৰণ কৰিব লাগিব, আৰু তেওঁলোকৰ পৰা বহুতো জানিব লগা বস্তু থাকিব পাৰে। সেইবোৰ আমাৰ ডিছকাশ্যন কৰি আমাৰ লাইফত আমি আগবঢ়াব লাগিব। গতিকে আজি আৰু ভিডিঅ'খন এইখিনিয়ে, আৰু বেছি দীঘল নকৰোঁ। আমাৰ মেটাফৰ্ছত যদি আপুনিও ইণ্টাৰেষ্টেড হয় তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যনত যাওক, আৰু তাত মেটাফৰ্ছৰ লিংকো পাই যাব, লগতে কণ্টেক্ট নম্বৰ পাব। আপুনি যোগাযোগ কৰিব পাৰে। মেটাফৰ্ছৰ যিকোনো হেল্পৰ কাৰণে আমাৰ টীমৰ সকলোৱে আপোনাক সহায় কৰিবলৈ সন্মত আছে। গতিকে থেংক ইউ।